আজি আপোনালোকৰ ওচৰত মাংসৰ ৰেচিপি এটা লৈ আনিছোঁ। এই ৰেচিপিটোৰ বাবে মই সকলো ঘৰুৱা মছলা ব্যৱহাৰ কৰিছোঁ। ইয়াত কোনো মই পেকেট মছলা ব্যৱহাৰ কৰা নাই। এই ৰেচিপিটোৰ বাবে মোক প্ৰয়োজন হ'ব পিঁয়াজ, আদা, নহৰু, জিৰা, ধনিয়া, জালুক, গৰম মছলা আৰু জলকীয়া। জলকীয়া মই কমকৈ খাইছোঁ কাৰণে ইয়াত 3টা লৈছোঁ, আৰু যদি বেছিকৈ খোৱা কোনোবা আছে তেতিয়াহ'লে জলকীয়া বেছিকৈ ল'ব পাৰে। মাংসৰ কথা ক'বলৈ পাহৰিলোৱে। মাংস খালেইতো বা মাংস বনালে মাংসটো আমাক লাগিবই ন, গতিকে মছলাখিনিৰ লগতে মাংসটো আমি